এতিয়া আৰু পাকিস্তানৰ ৰক্ষা নাই। যোৱা 22 এপ্ৰিলৰ দিনা কাশ্মীৰত যিটো নাৰকীয় ঘটনা হৈ গ'ল, যি সন্ত্ৰাসবাদীয়ে নেকি ভাৰতীয় সেই পৰ্যটকসকল আক্ৰমণ কৰি সেই 28 জনকৈ লোকক হত্যা কৰিলে, তাৰ পিছত এতিয়া আৰু পাকিস্তানে ৰক্ষা নাপায়। সেই সন্ত্ৰাসবাদীসকলে নিজে পাকিস্তানৰ বুলি নিজে স্বীকাৰ কৰিছে, নিজে তেওঁলোকে সেই হত্যাকাণ্ডটো কৰা বুলি কৈছে সেই উগ্ৰপন্থীবিলাকে। সেই তাৰপিছত তেওঁলোকে কি কৰিছে, সেই যে নিৰীহ লোকসকলক যে মাৰিলে, তাৰপিছত তেওঁলোকক এতিয়া ভাৰতে সোধাই নেৰে। সেই সন্ত্ৰাসবাদী সেই উগ্ৰপন্থীক আশ্ৰয় দিয়া সেই পাকিস্তানখনক ভাৰতে শেষ কৰিবলৈ গৈ আছে। পাকিস্তানত বৰ্তমান হাহাকাৰৰ পৰিস্থিতি হৈছে। ভাৰতবৰ্ষই যোৱা ৰাতি যেনে কেইটামান সিদ্ধান্ত ল'লে এখন বৈঠকত, যিহেতু সেই নাৰকীয় ঘটনাটো হোৱাৰ সময়ত, সেই কাশ্মীৰত সেই ঘটনাটো হোৱাৰ সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিল গৈ চৌদি আৰবত। তেওঁ লগ আহি পেলাই ভাৰতৰ হোম মিনিষ্টাৰ, ডিফেন্স মিনিষ্টাৰ আদিৰ লগত যি এখন মিটিং পাতিলে, যি এখন বৈঠক হ'ল, সেই বৈঠকখনত এনে কেইটামান সিদ্ধান্ত ল'লে যাৰ দ্বাৰা সমগ্ৰ পাকিস্তানখনেই কঁপি উঠিছে। পাকিস্তানৰ ৰক্ষাৰ পৰা আৰু কোনো চান্স নাই বুলি ভাবিছে। কি সিদ্ধান্ত ল'লে পাকিস্তানৰ বিৰুদ্ধে সেই কাশ্মীৰত হোৱা সেই ঘটনাৰ সেই নিৰীহ লোক যে 28 জনকৈ লোকক যে মাৰিলে, তাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে এনে কিছুমান সিদ্ধান্ত লৈছে যাৰ বাবে পাকিস্তানক এতিয়াও ৰক্ষা নপৰে। তো বোলো আমি জানিবলৈ চেষ্টা কৰোঁ কি সিদ্ধান্ত ল'লে যাৰ দ্বাৰা পাকিস্তানক প্ৰত্যুত্তৰ দিব ভাৰতে, কি সেই প্ৰত্যুত্তৰত পাকিস্তানৰ ৰক্ষা কেনেকৈ নপৰে তাক আমি জানিবলৈ চেষ্টা কৰোঁ। এই বিশ্ব কঁপাই যোৱা এই কাশ্মীৰৰ ঘটনাটোৰ প্ৰত্যুত্তৰ হিচাপে য'ত নেকি সমগ্ৰ বিশ্বই এই ঘটনাটো ৰিয়েকশ্যন কৰিছে, আমেৰিকা, ৰাছিয়া, ফ্ৰান্স আদিৰ দৰে ডাঙৰ ডাঙৰ দেশসমূহে ভাৰতবৰ্ষক সহায় কৰিম বুলি কৈছে, তাৰ প্ৰত্যুত্তৰত, তাৰ সেই পাকিস্তানক দিব লগা প্ৰত্যুত্তৰত ভাৰতে সম্পূৰ্ণ ডিপ্ল'মেটিক ষ্ট্ৰেটেজিক এটা লৈছে। অৰ্থাৎ ডিপ্ল'মেটিক ষ্ট্ৰেটেজিৰে আগবাঢ়ি যাব বুলিছে। অৰ্থাৎ কোনো ধৰণৰ ষ্ট্ৰাইক বৰ্তমানলৈ পেলাম বুলি কোৱা নাই বা কোনো ধৰণৰ যুদ্ধ বিগ্ৰহ কৰিম বুলি তেওঁলোকে কোৱা নাই, কিন্তু ডিপ্ল'মেটিক ষ্ট্ৰেটেজিৰে আগবাঢ়িব। ইয়াৰে প্ৰথমটো তেওঁলোকে বৈঠক এটা সিদ্ধান্ত লৈছে, ডাঙৰ সিদ্ধান্ত এটা লৈছে যে কি ভাৰতত যিমানবোৰ পাকিস্তানী নাগৰিক আছে সেয়া লাগিলে কৰ্মসূত্ৰে হওক, চাকৰি কৰিবলৈ আহক, বিজনেছ কৰিবলৈ আহক, কোনোবা পঢ়িবলৈ আহক বা কোনোবা কিবা চিকিৎসাৰ কাৰণতে আহক, সকলো নাগৰিককে 48 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰি পাকিস্তানলৈ যাবলৈ গৈছে। এইটো এটা বহুত ডাঙৰ সিদ্ধান্ত লৈছে যোৱাকালিৰ বৈঠকত। যদি কোনো লোকে 48 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰি নাযায় পাকিস্তানৰ কোনোবা লোকে, তেন্তে তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব, তেওঁলোকৰ ভিছা কেঞ্চেল কৰা হ'ব বা তেওঁলোকৰ ওপৰত কিবা ডাঙৰ একশ্যন লোৱা হ'ব, য'ত নেকি পাকিস্তানৰ আৰু ৰক্ষা পৰা নাই বুলি সেইবাবে কৈছে। তেওঁলোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। 2 নম্বৰতে এটা ডাঙৰ সিদ্ধান্ত লৈছে যিটো নেকি পাকিস্তানৰ অৰ্থনীতিক কঁপাই তুলিছে। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ পৰা যিমানবোৰ নদী পাকিস্তানলৈ বৈ গৈছে, পাকিস্তানৰ প্ৰায় 80% পানী এই ভাৰতবৰ্ষৰ পৰা বৈ যোৱা নদীসমূহৰ পৰা পাইছে। এই নদীবোৰ যে ভাৰতবৰ্ষৰ এই নদীবোৰ কণ্ট্ৰলৰ বাবে এখন আইন আছিল, এটা চুক্তি আছিল, সেইটো কয় হিন্দু চুক্তি বা ইণ্ডাছ ৱাটাৰ ট্ৰিটি। সেই ট্ৰিটিটো, সেই চুক্তিটো সম্পূৰ্ণৰূপে ভাৰত চৰকাৰে যোৱা নিশাৰ বৈঠকৰ পিছতে বন্ধ কৰি দিছে, যাৰ বাবে নেকি পাকিস্তানৰ 80% পানীৰ অভাৱ হ'ব, অৰ্থনীতিত একে বিৰূপ প্ৰভাৱ পেলাব। পাকিস্তানত সেইবাবে হাহাকাৰৰ সৃষ্টি কৰিছে। আৰু এতিয়া এই সময়ত পাকিস্তানেও গম পাই গৈছে যে তেওঁলোকে কি ভুল কৰিলে ভাৰতৰ লগত, যি নেকি বিশ্বগুৰু বুলি কোৱা হয়, সেই ভাৰতৰ লগত, বিশ্বগুৰুৰ লগত তেওঁলোকে কি ভুল কৰিলে, ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে কি দিব গৈ আছে তেওঁলোকক। যাতে যোৱাকালি উচ্চস্তৰীয় বৈঠকখনত আৰু এটা সিদ্ধান্ত লয় যে, আৰু এটা ডাঙৰ সিদ্ধান্ত লয়, 3 নম্বৰ সিদ্ধান্তটো তেওঁলোকে লয় যে ভাৰত পাকিস্তানৰ যিমানবোৰ সীমান্ত আছে, যিমানবোৰ বৰ্ডাৰ আছে, প্ৰায় আটাইবোৰ বৰ্ডাৰে চিল কৰি দিয়ে। একদম আটাৰী বৰ্ডাৰৰ পৰা আৰম্ভ কৰি আটাইবোৰ বৰ্ডাৰে চিল কৰি দিয়ে, যাতে পাকিস্তানৰ পৰা ভাৰতলৈ কোনো লোক আহিব নোৱাৰে আৰু ভাৰতৰ পৰা পাকিস্তানলৈ কোনো লোক যাব নোৱাৰে। যাৰ বাবে নেকি পাকিস্তানত হাহাকাৰ সৃষ্টি হৈছে, কাৰণ তাৰ পৰা পাকিস্তানৰ পৰা ভাৰতলৈ বিভিন্ন লোক ব্যৱসায়ৰ বাবে আহে সেই বৰ্ডাৰবোৰৰে। গতিকে সেই বৰ্ডাৰবোৰ অনিৰ্দিষ্ট কাললৈ বৰ্তমান চিল কৰি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পিছতে 4 নম্বৰ সিদ্ধান্তটো হ'ল যে কি পাকিস্তানৰ যিমানবোৰ হাই কমিশ্যনাৰ আমাৰ ইণ্ডিয়াত আছিল, যিমানবোৰ প্ৰশাসনিক বিষয়া আমাৰ ইণ্ডিয়াত আছিল, প্ৰায় আটাইবোৰকে ইয়াৰ পৰা যাবলৈ গৈছে, ভাৰত এৰি যাবলৈ গৈছে 48 ঘণ্টাৰ ভিতৰত। যিমানবোৰ হাই কমিশ্যনাৰ বিষয়া আছিল, হাই কমিশ্যনাৰ অফিচাৰ আছিল, সকলোবোৰকে পাকিস্তানৰ সকলোবোৰক অফিচাৰকে ভাৰত এৰি যাবলৈ নিৰ্দেশ দি দিছে। আৰু 5 নম্বৰতে আটাইতকৈ ডাঙৰ সিদ্ধান্তটো লৈছে যে কি, আটাইতকৈ ডাঙৰ এটা সিদ্ধান্ত লৈছে যে কি পাকিস্তানত আৰু ভাৰতৰ বৰ্ডাৰত যিমানবোৰ মিলিটাৰী আছে, আমাৰ ভাৰতৰ যিমানবোৰ জোৱান আছে, যিমানবোৰ আৰ্মি আছে, সকলোকে পুৰা ফুল পাৱাৰ দিয়া হৈছে, যাৰ বাবে নেকি পাকিস্তান কঁপি গৈছে। পাকিস্তানে ভাবি গৈছে যে তেওঁলোকে কি কৰিলে, তেওঁলোকে কোন উগ্ৰপন্থীক আশ্ৰয় দিছিল ভাৰত ধ্বংসৰ বাবে, তেওঁলোকে এতিয়া পস্তাইছে। কাৰণ ভাৰতৰ যদি 12 লাখ আৰ্মি, ভাৰতৰ 12 লাখ চোল্ডাৰ যদি পাকিস্তানৰ ওপৰত পৰে, তেন্তে পাকিস্তান নিমিষতে ধ্বংস হৈ যাব বুলি তেওঁলোকে জানিছে। লগতে ভাৰতক আমেৰিকা, ৰাছিয়া, ফ্ৰান্সৰ দৰে দেশে সহায় কৰিবলৈ আগবাঢ়িছে। সেইবাবে ভাৰত বিশ্বগুৰুক তেওঁলোকে আক্ৰমণ কৰি তেওঁলোকে নিজে পস্তাইছে, নিজে তাৰ লোকৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। আনকি পাকিস্তানৰ নাগৰিকেও বৰ্তমান পাকিস্তানৰ চৰকাৰৰ বিৰুদ্ধে জাগিছে, কাৰণ তেওঁলোকেও জানিছে যে তেওঁলোকে কাৰ লগত যুদ্ধ কৰি লৈছে। গতিকে পাকিস্তানত ৰক্ষা পৰাৰ কোনো চান্সেই নাই।
ইয়াৰ লগতে আৰু এটা তেওঁলোকে বৈঠকখনৰ সিদ্ধান্ত লয় যে ছাৰ্কৰ অধীনত যিমানবোৰ ভিছা আছিল সেই সকলোবোৰ তেওঁলোকে বাতিল কৰি দিছে। অৰ্থাৎ পাকিস্তানৰ পৰা যিমানবোৰ পলিটিচিয়ান ভাৰতলৈ আহিব বা আহিল হয় বা যিমানবোৰ ক্ৰিকেটাৰ আহিল হয়, যিমানবোৰ খেলুৱৈ আহিল হয়, যিমানবোৰ লোক আহিল হয়, সেই সকলোবোৰ তেওঁলোকে বাতিল কৰি দিছে। সকলোৰে ভিছাবোৰ তেওঁলোকে কেঞ্চেল কৰি দিছে যাতে পাকিস্তানৰ পৰা কোনো ভাৰতলৈ আহিব নোৱাৰে আৰু ভাৰতৰ পৰা পাকিস্তানৰ যাতে কোনো যাবলৈ নোৱাৰে। সকলোবোৰ ভিছা তেওঁলোকে বাতিল কৰি দিছে। লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে পাকিস্তানক এইবাৰ কোনো কাৰণতে ক্ষমা কৰা নহ'ব। যি কথা শুনি পাকিস্তানে এইবাৰ নিজেই ভাবিছে যে কি আমি কাৰ লগত লাগি ল'লোঁ। পাকিস্তানে কিন্তু ভাৰতক প্ৰত্যেকবাৰেই ৰঙা চকু দেখুৱাই আহিছে আৰু সেই ৰঙা চকু এইবাৰ ভাৰতে কেতিয়াও সহ্য নকৰে। ভাৰতে তাৰ প্ৰত্যুত্তৰ দেখাইছে বা দেখাব। এইকেইটা সিদ্ধান্ত ইনিচিয়েল সিদ্ধান্ত ল'লে যোৱাকালি বৈঠকত আৰু আকৌ আজি এখন বৈঠক হ'ব। আজি বৈঠকত হয়তো ডাঙৰ কিবা সিদ্ধান্ত ল'ব পাৰে, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ষ্ট্ৰাইক পেলোৱা কোনো ধৰণৰ সেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই। ডিপ্ল'মেটিক ষ্ট্ৰেটেজিৰে আগবাঢ়িবলৈ গৈছে আৰু ভাৰতবৰ্ষ যে কি পাৱাৰ সেই পাৱাৰটো দেখাবলৈ পাকিস্তানক গৈ আছে ভাৰতবৰ্ষই। লগতে এইবাৰ ভাৰতবৰ্ষৰ লগত আছে গোটেই বিশ্বৰ পাৱাৰ, কাৰণ ভাৰতবৰ্ষই জানেই সকলোৱে যে ভাৰতবৰ্ষ 5th লাৰ্জেষ্ট ইকনমি ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত। লগতে ভাৰতবৰ্ষ এটা কিমান ডাঙৰ পাৱাৰ, সেই পাৱাৰ এইবাৰ পাকিস্তানক ভাৰতে নিশ্চয় দেখাব, কাৰণ সেই কথা প্ৰধানমন্ত্ৰী নিজেই স্বয়ং প্ৰধানমন্ত্ৰীয়ে টুইট যোগেও দেখাই দিছে। আৰু সমূহ আৰ্মিক যিমান আৰ্মি আছে সকলোকে নিজা পাৱাৰ দি দিছে। তেওঁলোকে নিজা ইচ্ছামতে যি কৰিব পাৰে সীমান্তত থকা সকলোবোৰ আৰ্মিয়ে। এনেদৰে পাকিস্তানৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। পাকিস্তানৰ ৰক্ষা পোৱাৰ কোনো চান্স নাই বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে। পাকিস্তানে নিজেই ভাবি লৈছে যে কাক আশ্ৰয় দিলে আৰু পাকিস্তানৰ বিৰুদ্ধে প্ৰত্যুত্তৰত লোৱা এনেধৰণৰ সিদ্ধান্তই যদিও সেই মৃতকৰ লোকৰ সম্পূৰ্ণ ন্যায় পোৱা নাই, তথাপিতো তেওঁলোকে অলপ হ'লেও কিবা আশ্বাস পাইছে। আৰু সেই ঘটনাটোৰ পিছত যিহেতু সমগ্ৰ ভাৰতবৰ্ষই খুব মন বেয়া কৰি খুব দাবিত হৈ গৈছিল, কিন্তু এই সিদ্ধান্তকেইটা শুনাৰ পিছত অলপ হ'লেও ভাৰতবৰ্ষই ভাল পাইছে। আৰু এনেধৰণৰ সিদ্ধান্ত আমি সদায় ৱেলকাম জনাওঁ। ভাৰতবৰ্ষই ইয়াৰ বিৰুদ্ধে প্ৰত্যুত্তৰত আজি এখন আকৌ মিটিং পাতিছে। মিটিঙত আৰু কিবা সিদ্ধান্ত আহিব। ইনিচিয়েলি এইকেইটা সিদ্ধান্তই ল'লে। এই মেইন সিদ্ধান্তৰ কেইটায়ে পাকিস্তানক হিলাই দিছে, পাকিস্তানৰ ৰক্ষা পৰা চান্স নোহোৱা কৰি দিছে। কিন্তু আৰু সিদ্ধান্ত ল'ব আৰু দেখা যাব আগন্তুক দিনত কি হয়। এনেকুৱা এই যিটো এটা ডাঙৰ ঘটনা হৈ গ'ল কাশ্মীৰত, ইয়াৰ পুলিয়ে বখালিয়ে ঘূৰালিবলৈ চৰকাৰে নিশ্চয় চেষ্টা কৰি আছে। ইয়াৰ প্ৰত্যুত্তৰত আৰু কিবা ডাঙৰ ঘটনা আহিব। এনেকুৱা ঘটনা পুনৰ নহওক, তাৰ প্ৰত্যুত্তৰত ভাৰতবৰ্ষই কিবা নিশ্চয় দেখুৱাব। এনেকুৱা সিদ্ধান্ত ৱেলকাম জনাইছোঁ। আৰু আগলৈ এনেকুৱা নহওক বা ভাৰতে নিজা পাৱাৰটো, বিশ্বগুৰুৰ সেই নিজা যিটো পাৱাৰ আছে ভাৰতবৰ্ষৰ, সেই পাৱাৰটো পাকিস্তানক দেখুৱাই দিয়ক ভালদৰে।